খালি কাপোৰ হা কাপোৰৰ বেপাৰী এটা পাৰ হৈ যাব নোৱাৰে ৰাস্তাৰ পৰা খালি কাপোৰ 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 এই এজনী আমাৰ কাপোৰৰ ধান্দা এইজনী কাপোৰৰ ধান্দা নাই যদি এইজনীৰে নাই একেবাৰে নাই হেল্ল' ফ্ৰেণ্ড মই ৰশ্মিবি আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ তাকে দিম বুলি ভাবিছোঁ দীপদাদা আহিব দীপদাদাৰ লগত বাইক চলাম হ'ব বহুত দিন হ'ল বাইকখন চলোৱা নাই চলাইছিলোঁ মাজতে আৰু বহুত দিন হ'ল চলোৱা নাই মন গৈ আছে চলাবলৈ তো দীপদাদা আহিলে বাইকখন চলাম আৰু মজাছে ভিডিঅ'টো আজি চাব এজন হৈছে আমাৰ শিৱসাগৰত যোৱাই দীপদা মোৰ ফাইনেলি আজি 1.51K ছাবস্ক্ৰাইব হৈ গ'ল কিবা এটা ক কিবা এটা মানে পাৰ্টিটো পাম আৰু পাৰ্টিটো বাদ দে না তই কিবা এটা ক যেতিয়া এম হ'ব তেতিয়া কবি কি ঠাইত এম ন এমটো হ'বলৈ আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগিব কাৰণ এই ছোৱালীজনীয়ে ইউটিউবটো বহুত বেছি ভাল পায় পাগলৰ নিচিনা আৰু ইহঁতে হাঁহি আছে মোৰ কথা শুনি শুনি দীপদা মই বাইক চলাম এইফালে চা তাৰপিছত হেলমেটটো খোল না পাহৰি পালি তই নালাগে বাইক চলাই উল্টা খাই ক'ত দিবগৈ গছত উঠাই দিবগৈ বাইকখন নি পেলাই বাইক চলাম মই লাগিছে আমাৰ বছ গছত উঠিব মন নাই কিন্তু আৰু দেই তো ভয়তে সি হেলমেট চেলমেট লৈ আহিছে তাক ফোন কৰিছোঁ যে দীপদা তই আহিবি মই একদম বাইকখন চলাম অকণমান মন গৈ আছে বহুত দিন চলোৱা নাই বুলি সি ভয়তে হেলমেট চেলমেট লৈ আহিছে ক'ৰবাত পেলাই চলাই দিম বুলি কাৰণ মই তাক পিছফালে উঠাই দিনে চলাম অকলে মই নচলাওঁ অকলে মোক মৰিব মন নাই মৰিলে ইয়াকো মৰাম ৰেডি হৈ ল'লোঁ আৰু এতিয়া চলাম বাইক কি আহি আছ তো এতিয়া মই চলাম বাইক আৰু একদম দীপদাই মোক এতিয়া নিদো বুলি কৈ আছে লাষ্টত এনেকুৱা নকৰিবি মই ৰেডি হৈ লৈছোঁ আৰু এক পিচ চাগে ময়ে ব্যক্তি আছোঁ যিয়ে নেকি বাইক চলোৱাৰ ঠাণ্ডাতে একদম পূৰা ড্ৰেছ পিন্ধি লৈছে ৰাতিপুৱাই ফোন কৰিনে এনেকুৱা কামোৰটো দিছোঁ সি মানে আহিবলগীয়া হৈ গ'ল আগতে চলাইছোঁ মোবাইল ব'ল ইমান ধুনীয়াকৈ মই ৰেডি হৈ লৈছোঁ তো বেয়া লগা নাই অকণো তো এতিয়া গৈ আছোঁ মই বাইক চলাব আৰু দীপদা বাইকখন দেখাই আছোঁ এইয়া দীপদা বাইকখন দাদা So finally guys, মই বাইক চলাব পৰা হৈ গৈছোঁ লাহে লাহে কিন্তু ব্ৰেক মাৰিব নাজানো ব্ৰেক মাৰা সময়তে দিগদাৰ বাইকখন দেখাই দিয়া তো গৈ আছোঁ বলক আৰু আজি দিনটো পূৰা বাইক চলাই চুধা কৰি পেলাম আৰু মই মজা আছে মই এখনতেও চলাব পাৰোঁ তোমাৰ দুচকুত বিলীন মই তোমাৰ দুচকুত আমি ৰাইডত গৈ আছোঁ বালিমুখ তো আপোনালোকে ভিডিঅ'বোৰ মোৰ চাব আৰু মোক মৰম দিব আৰু মোৰ বহুত বেছি ভাল লাগিছে ফাইনেলি 1.51K হৈ গৈছে মোৰ কাৰণে বহুত বেছি বেলেগৰ কাৰণে ডাঙৰ ইউটিউবাৰবোৰৰ কাৰণেতো একোৱে নহয় বাট মই এটা সৰু ইউটিউবাৰ এটা বা দুটা ছাবস্ক্ৰাইবাৰ পৰা আজি মই 1500 ছাবস্ক্ৰাইবাৰ হৈ গৈছে একদম মজাছে তো আৰু মৰম দিব আপোনালোকে প্ৰতি খোজতে ৰোৱাহী ছায়াৰ দৰে তাৰেই মাজত দেখোনিতে বিলীন মই আজি তাতে এখনি নীলিম সাগৰ বহুত দূৰ একদম ৰাইড কৰি আহিলোঁ আহি মেলি এতিয়া বহি আছোঁ একচুৱেলি বহুত দূৰ যোৱা নাই দূৰ গ'লে হেলমেট চেলমেট লগাব লাগে দেই হেলমেটটো বহুত ছেফটি হয় আৰু একচুৱেলি ময়ো লগাই ল'ব লাগে নতুন যিহেতু শিকিছোঁ তো যি নহওক আজি শিৱসাগৰ যোৱাইৰ লগত চলাই বহুত ভাল লাগিলে গাড়ীখন যি নহওক আমি এনেই জোকাওঁ শিৱসাগৰ যোৱাই বুলি একচুৱেলি কোনো নাই ছিংগেল বয় হয় মোৰ দাদা আৰু বৌ এজনী পালেতো ভালে লাগিব বাৰু শিৱসাগৰত যাব পাৰিম ধুনীয়াকৈ ব্লগ চলগ বনাব পাৰিম
তো যি নহওক সূতা পলোৱাই হাতখন ৰঙা হৈ গ'ল সূতা পলোৱাই নাই দিনটো চলাই থাকিব মন গৈছে নতুনকৈ শিকিছোঁ যে তো ভিডিঅ'টো চাই থাকক চ' ফাইনেলি আমি আহি গ'লোঁ বাইক চাইক চলাই মেলি আৰু এয়া বাইক চলোঁ একদম শিৱসাগৰ যোৱাই মোৰ মজা আছে বাইক চলোৱা শিকাই দিছে মাত্ৰ ব্ৰেক মাৰাটো শিকোৱা নাই মই ব্ৰেক মাৰিব নাজানো মাত্ৰ অকল চলাই চলাই যাব জানো আৰু ৰখিব অকণমান মাত্ৰ কৈ দিলে মানে ৰখি যায় মানে সেইটো শিকাইছে ৰ নাযাবি তো ফটো চটো উঠি লওঁ উঠি মেলি শিৱসাগৰ ছোৱালীজনী চাব শিৱসাগৰৰ পৰা আমি কইনা আনিব যাম নিজে জানো নাই দৌৰাটোৱে নগ'লে কেনেকৈ হ'ব দৰাটো যাব দৰাটো একদম ইচ্ছা আছে শিৱসাগৰৰ পৰা ছোৱালী আনা এতিয়া মই কৰিম ভিডিঅ' ইডিট হৈ গ'ল মজাছে ফটো চটো আমাৰ ৰাণীক ভিডিঅ' বনাব দিছিলোঁ তাই ভিডিঅ'টো নহয় মানে ৰিলচ বনাব দিছিলোঁ ৰিলচো নহ'ল তাৰ তো আমি বনাব নাজানো ভিডিঅ' চোৱাত ব্যস্ত মিছ' চাই আছে মিছত কাপোৰ চাই আছে তো যি নহওক মই এতিয়া ভিডিঅ' এডিট কৰিম এডিট কৰি ভিডিঅ'টো কালি মান দিম আৰু